শিখাজ কিচেনলৈ সকলোকে স্বাগতম। আজি মই আপোনালোকলৈ লৈ আহিছোঁ আমৰ অন্য এটা ৰেচিপি। ইয়াৰ বাবে আমখিনি প্ৰথমে বাকলি গুচাই ল'ব আৰু মছলা হিচাপে মই ব্যৱহাৰ কৰিছোঁ এটুকুৰা হালধি, আদা, জলকীয়া গুড়ি, হিং আৰু মছলাখিনিত মই 3 চামুচ সৰিয়হ, 1.5 চামুচ আজৱাইন, 2 চামুচ চফ, আধা চামুচ মেথি ব্যৱহাৰ কৰিছোঁ। এতিয়া আমখিনি মই চাটনি বনোৱা ৰুকনিখনত ৰুকি লওঁ। আমখিনি ৰুকি লোৱা হৈ গ'ল আৰু সেই ৰুকনিখনেৰে আদা আৰু হালধিখিনিও ৰুকি লোৱা হ'ল। এতিয়া এটা বাটিত অলপ ভিনেগাৰ লৈ তাত আদা আৰু হালধিখিনি 3 ঘণ্টামানৰ কাৰণে ডুবাই ৰখা হ'ল। এতিয়া ৰুকি লোৱা আমখিনি 1 ঘণ্টামানৰ কাৰণে খৰাহী এটাত ৰ'দত দিয়া হ'ল। খৰাহীটোত 1 ঘণ্টামান ৰ'দত দিয়াৰ পিছত আমখিনি চেপি এখন চফা কাপোৰত ভালদৰে মেলি দিব আৰু 3 ঘণ্টামানৰ কাৰণে তাক ৰ'দত দিব। তেতিয়া পানীখিনি একেবাৰে নিৰখ হৈ পৰিব। আমৰ পৰা পানীখিনি নিৰখ কৰাৰ পিছত পেন এখনত তেলখিনি গৰম কৰা হ'ল। গৰম হোৱাৰ পিছত গেছটো অফ কৰি দিয়া হ'ল। এতিয়া তাত প্ৰথমে তিলখিনি দিয়া হ'ল। ইয়াৰ পিছত হালধি, জলকীয়াৰ গুড়ি, মছলা আৰু নিমখ, আগতে ভিনেগাৰ তিয়াই থোৱা আদা হালধিখিনি দিয়া হ'ল। মছলাখিনি অলপ লৰাই লোৱাৰ পিছত ইয়াত আমখিনি দিব লাগে। আমৰ লগত ভালদৰে মছলাখিনি মিহলাই এইদৰে আচাৰ তৈয়াৰ কৰা হ'ল। আমৰ আচাৰখিনি তৈয়াৰ হৈ গৈছে। কেইটামান কথা মনত ৰাখিব। আমখিনি ভালদৰে পানীখিনি নিৰখ কৰি ল'ব লাগিব। তাৰোপৰি মছলা, নিমখ যিমান পৰিমাণৰ আম ল'ব সেইখিনি সেইমতেহে দিব লাগে। ৰেচিপিটো কেনে পালে জনাব আৰু সকলোৱে ট্ৰাই কৰিব। যদিহে ৰেচিপিটো ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কেনে পালে কমেণ্ট কৰিব। শিখাজ কিচেনলৈ সকলোকে স্বাগতম। আজি মই আপোনালোকলৈ লৈ আহিছোঁ আমৰ অন্য এটা ৰেচিপি। ইয়াৰ বাবে আমখিনি প্ৰথমে বাকলি গুচাই ল'ব আৰু মছলা হিচাপে মই ব্যৱহাৰ কৰিছোঁ এটুকুৰা হালধি, আদা, জলকীয়া গুড়ি, হিং আৰু
মছলাখিনিত মই 3 চামুচ সৰিয়হ, 1.5 চামুচ আজৱাইন, 2 চামুচ চফ, আধা চামুচ মেথি ব্যৱহাৰ কৰিছোঁ। এতিয়া আমখিনি মই চাটনি বনোৱা ৰুকনিখনত ৰুকি ল'ম। আমখিনি ৰুকি লোৱা হৈ গ'ল আৰু সেই ৰুকনিখনেৰে আদা আৰু হালধিখিনিও ৰুকি লোৱা হ'ল। এতিয়া এটা বাতিত অলপ ভিনেগাৰ লৈ তাত আদা আৰু হালধিখিনি 3 ঘণ্টামানৰ কাৰণে ডুবাই ৰখা হ'ল। এতিয়া ৰুকি লোৱা আমখিনি 1 ঘণ্টামানৰ কাৰণে খৰাহী এটাত ৰ'দত দিয়া হ'ল। খৰাহীটোত 1 ঘণ্টামান ৰ'দত দিয়াৰ পিছত আমখিনি চেপি এখন চফা কাপোৰত ভালদৰে মেলি দিব আৰু 3 ঘণ্টামানৰ কাৰণে তাক ৰ'দত দিব। তেতিয়া পানীখিনি একেবাৰে নিৰখ হৈ পৰিব। আমৰ পৰা পানীখিনি নিৰখ কৰাৰ পিছত পেন এখনত তেলখিনি গৰম কৰা হ'ল। গৰম হোৱাৰ পিছত গেছটো অফ কৰি দিয়া হ'ল। এতিয়া তাত প্ৰথমে তিলখিনি দিয়া হ'ল। ইয়াৰ পিছত হালধি, জলকীয়াৰ গুড়ি, মছলা আৰু নিমখ, আগতে ভিনেগাৰ তিয়াই থোৱা আদা হালধিখিনি দিয়া হ'ল। মছলাখিনি অলপ লৰাই লোৱাৰ পিছত ইয়াত আমখিনি দি দিব লাগিব। আমৰ লগত ভালদৰে মছলাখিনি মিহলাই এইদৰে আচাৰ তৈয়াৰ কৰা হ'ল। আমৰ আচাৰখিনি তৈয়াৰ হৈ গৈছে। কেইটামান কথা মনত ৰাখিব। আমখিনি ভালদৰে পানীখিনি নিৰখ কৰি ল'ব লাগিব। তাৰোপৰি মছলা, নিমখ যিমান পৰিমাণৰ আম ল'ব সেইখিনি সেইমতেহে দিব লাগে। ৰেচিপিটো কেনে পালে জনাব আৰু সকলোৱে ট্ৰাই কৰিব। যদিহে ৰেচিপিটো ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কেনে পালে কমেণ্ট কৰিব।